পিঠাৰ মেল কবি অতুল চন্দ্ৰ হাজৰিকা। অকমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে খপৰাই খলা চাপৰীয়া বাই। দেশৰ কথা দহৰ কথা শুনিছানে নাই? টপাটপ ৰসৰ গোলা মুখত সোমাব পাই। লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ? এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। কিয় কওঁ তেনে দুখ লগা কথা? সুতুলিয়ে দিলে মাত, ফেনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই। হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি। লুচি লাগে বিস্কুট লাগে চাহ পানী।